তাৰপিছত আমি 17 বছৰত যিটো দেখা পাইছোঁ হিংসা, হত্যা আৰু আপোনাৰ ক'ব গ'লে মাৰপিট বা কিডনাপিং, জাতিগত সংঘৰ্ষণ এইবিলাক চাই পেলাই আমাক একো পৰাই ভাল লগা নাছিলে। আগৰ পৰাই ভাল লগা নাছিলে। যিটো 17 বছৰে কোনো ধৰণৰ কাম কৰা নাছিলে আমাৰ মাইণ্ডৰ ভিতৰত BPF-এ। হয়তো এতিয়া আমি দেখা পাইছোঁ UPPL প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ যিটো কৰি আছে সেইটো চৰকাৰত আমি দেখা পাই আছোঁ। বহুত ভাল কাম কৰিছে। আৰু যিটো আমি 17 বছৰ যিটো আমি ক'ব গ'লে ইমান গণ্ডগোল জাতিগত সংঘৰ্ষণত আমি কেনেকুৱা ধৰণৰ জীয়াই থাকিব লগা হৈছিল খুব ভয়ংকৰত। আৰু সেই বস্তুবিলাক ভয় ভাবুকি আঁতৰি পেলাই আজি আমি যে ইমান এটা সুখৰ দিন পাইছোঁ ক'ব গ'লে খুব এটা ভাল লাগিছে আৰু কি BTR-ত বা BTC-ত যদি আকৌ BJP আহে তেনেহ'লে হয়তো আমি ভাবোঁ খালি আমাৰে মাইনৰিটিবিলাকৰ যে ক্ষতি হ'ব এইটো নহয়, কিন্তু এনেকুৱা হ'ব পাৰে বড়োবিলাকৰো ক্ষতি হ'ব পাৰে। পোনপ্ৰথমে আমাৰ বন্ধুসকলক নমস্কাৰ। আমি UPPLক এই কাৰণে ভোট দিম যিটো বিগত 17 বছৰত আমি দেখা পাইতো হয়তো আমি পলিটিক্সো কৰা নাছিলোঁ। সেই সময়ত হয়তো ভোটাৰ হিচাপে আমি গাঁৱতে বসবাস কৰি আছিলোঁ, জীৱন নিৰ্বাহ কৰি আছিলোঁ। তাৰপিছত আমি 17 বছৰত যিটো দেখা পাইছোঁ হিংসা, হত্যা আৰু আপোনাৰ ক'ব গ'লে মাৰপিট বা কিডনাপিং, জাতিগত সংঘৰ্ষণ এইবিলাক চাই পেলাই আমাক একো পৰাই ভাল লগা নাছিলে। আগৰ পৰাই ভাল লগা নাছিলে। এতিয়া আমি বহুত দিনৰ পৰা বিচাৰি আছিলোঁ যে আমাৰ BTR বা BTC-খনত এজন ভাল এটা ৰাজনীতিক দল আহিব লাগে। অৱশেষত আমি আহি পালোঁ UPPL দলত। যে UPPLৰ আদৰ্শ নীতি সেইবিলাক চাই পেলাই আমি UPPLক সমৰ্থন কৰোঁ আৰু UPPLৰ হৈ কাম কৰি আছোঁ। প্ৰমোদ বড়োৰ বিষয়ে আপুনি কি জানে? প্ৰমোদ বড়ো ছাৰ ক'ব গ'লে তেখেতে একদম খুব ভাল ডাঙৰ বড়ো মানুহ, ডাঙৰ মনৰ মানুহ। কাৰণ সকলো জাতি জনগোষ্ঠী সকলোৰে সমান অধিকাৰ ঠাই আছে দেখা পাই আছোঁ। হয়তো আমাৰ মাইনৰিটি যিটো 17 বছৰে কোনো ধৰণৰ কাম কৰা নাছিলে আমাৰ মাইনৰিটিৰ ভিতৰত BPF-এ হয়তো এতিয়া আমি দেখা পাইছোঁ UPPL প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ যিটো কৰি আছে সেইটো চৰকাৰত আমি দেখা পাই আছোঁ। বহুত ভাল কাম কৰিছে। যেনেকুৱা ধৰক অন্থাই বিধানখিনিৰ নামত আমাৰ মছজিদবিলাকত 2 লাখকৈ টকা দিছে। আমাৰ কিছুমান মানুহবিলাকক হয়তো মাটিৰ পট্টাবিলাকো পাইছে। সেইবিলাক চাই তেখেতক আমাক খুব ভাল লাগিছে। আৰু তেনেকুৱা ধৰণৰ এজন আমি নেতা যোগ্য ব্যক্তি পাইছোঁ আৰু আমি তাক অহা দিনত আমি বিচাৰোঁ। হজ ভৱনৰ কাৰণে হজ ভৱনটো কৰি দিলে, যিটো 17 বছৰ কৰিব লগা BPF-ৰ আছিলে, কিন্তু একেবাৰেই কৰা নাছিলে। যাৰ কাৰণে আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এই হজ ভৱনৰ 5টা কৰি দিলে। ইয়াৰ চেয়ে ডাঙৰ বস্তুটো কি আছে? আৰু যিটো আমি 17 বছৰ যিটো আমি ক'ব গ'লে ইমান গণ্ডগোল জাতিগত সংঘৰ্ষণত আমি কেনেকুৱা ধৰণৰ জীয়াই থাকিব লগা হৈছিল খুব ভয়ংকৰত। আৰু সেই বস্তুবিলাক ভয় ভাবুকি আঁতৰি পেলাই আজি আমি যে ইমান এটা সুখৰ দিন পাইছোঁ ক'ব গ'লে খুব এটা ভাল লাগিছে আৰু কি ৰাইজৰো খালি আমি বুলিয়ে নহয় গোটেই BTR বাসী ৰাইজে বা আমাৰ বিশেষকৈ আমাৰ মাইনৰিটিৰ মানুহবিলাকো বহুত এটা ভাল পৰিৱেশ দেখা পাইছে আৰু ভাল লাগিছে। সেইটো চাই পেলাই অহা দিনত আমাৰ UPPLত বহুত মানুহে ভোটদান কৰিব আৰু কি। আগতে যেনেকুৱা ধৰক আমাৰ বুঢ়ামাৰী জাউলিৰ পৰা শেষৰ পৰা 30%, 40% এনেকুৱা পাইছিল। এইবাৰ 50ও ক্ৰছ কৰি 60-70 পাৰ হ'ব আৰু কি। BJPৰ কথা কি ক'ম, এইটো আমি বেছি ক'বলৈ নাযাওঁ যিহেতু এইটো ইণ্টাৰনেশ্যনেল দল হয় আৰু কিবা কিবি ক'লে অলপ পিছলি গ'লে হয়তো একশ্যনটো ল'ব পাৰে। আমিতো আগৰ পৰাই দেখি আছোঁ BJP খালি আমাৰ নহয় শত্ৰু, আমাৰ জাতিৰ শত্ৰুহে। কাৰণ য'ত মুছলমান টাৰ্গেট কৰি সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে। সেইকাৰণে BJP আমি একেবাৰে একচেপ্ট নকৰোঁ আৰু নচেট কৰিছোঁ তেখেতক, যাতে BTR-ৰ পৰা তেখেতক বিদায় দিয়া হয় আৰু কি। কাৰণ অনাগত দিন যদি BTR-ত বা BTC-ত যদি আকৌ BJP আহে তেনেহ'লে হয়তো আমি ভাবোঁ খালি আমাৰে মাইনৰিটিবিলাকৰ যে ক্ষতি হ'ব এইটো নহয়, কিন্তু এনেকুৱা হ'ব পাৰে বড়োবিলাকৰো ক্ষতি হ'ব পাৰে। যাৰ কাৰণে বড়ো অনাবড়ো যিমানখিনি আছে আমি মিলা প্ৰীতি হিচাপে থাকি তথাপিতো আমি BTR বা BTC-ৰ পৰা আউট কৰি দিব লাগে। আৰু এইটো আমাৰ বিশেষকৈ মাইনৰিটি মানুহ BJP-ক কেতিয়াও ভোট নিদিয়ে। আমাক যিহেতু টাৰ্গেট কৰি আমাক বহুত জাগাত উচ্ছেদৰ কিবা কিবি কৰি আছে, হয়তো নটিচ দি আছে। যেনেকৈ নীতিমণি শইকীয়া কিবা কিবি কৈ আপোনাৰ দিলীপ শইকীয়াৰ লগত কথা পাতিছিল, কেনেকুৱা ধৰণৰ ভাষণ সেইবিলাক আমি নিউজ লাইভত হয়তো দেখা পাওঁ। যাৰ কাৰণে আমি BJP-ক কেতিয়াও একচেপ্ট নকৰোঁ আৰু কেতিয়াও নকৰোঁ আৰু কি, ভৱিষ্যতে নকৰোঁ। সেইটো মানে ক'ব গ'লে এইটো আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বৰ চৰকাৰৰ দিনতে নাইকিয়া হৈ গ'ল। যিটো BPF-ৰ দিনত আছিল বড়ো অনাবড়ো এটা আছিলে, সেই বস্তুটো আজি বড়ো অনাবড়ো এক গোট কোনে কৰিছে? আমাৰ প্ৰমোদ বড়ো ছাৰেই কৰিছে। তেখেতৰ হয়তো বহুতবিলাক কাম কাজৰ মানুহে কাম কৰি দিয়াৰ পিছত হয়তো ভাল লাগিছে ৰাইজে। যেনেকুৱা ধৰক অন্থাই বিদ্যাংগী, আপোনাৰ মাইনাৰ চিৰাং এইবিলাক কিবা কিবি হয়তো গণ্ডগোল জাতিগত সংঘৰ্ষণ কিবা কিবি বহুত কিছু ক'লো আৰু কি। সেইবিলাকৰ কাৰণেই শান্তিটো আহিছে, ঘূৰাই আনিছে কোনে? প্ৰমোদ বড়োই আনিছে। যেনেকৈ NDB আছিল, ULB আছিল, NLFB আছিল, সেইবিলাক আগত হাগ্ৰামাৰ দিনতো আছিলে। তেখেতে হয়তো এনেকুৱা ধৰণৰ কৰা হৈছিলে, কিন্তু সেই বস্তুবিলাক তেখেতে সেই সময়ত বিপাত কৰিব লাগিছিল, কৰা নাই। নকৰি পেলাই নিজে আৰু কিবা কিবি কৰিছে। যাৰ কাৰণে
হয়তো প্ৰমোদ বড়ো ছাৰ আহি সেই বস্তুবিলাকৰ পৰা যেনেকৈ NDB, NLB, ULB গোটেইখিনি বস্তু চেনেলাইজ কৰি আজি হয়তো এই বস্তুটো শান্তিৰ পথটো ঘূৰাই আনিলে, যাৰ কাৰণে সকলো ৰাইজে এতিয়া তেখেতক ছাপোৰ্ট কৰিছে আৰু ক'ব গ'লে 100% ছাপোৰ্ট এতিয়া তেখেতক। এইটো সময়ত আপুনি ৰাইজক কি আহ্বান জনাব বিচাৰে? ৰাইজক এইটোৱে BTR-বাসী ৰাইজক এইটোৱে আমি আহ্বান কৰিব বিচাৰিছো যে বিগত 17 বছৰৰ যিটো আছিলে অত্যাচাৰ ভ্ৰষ্টাচাৰী যিবিলাক আছিলে সেইবিলাকৰ পৰা মুক্ত কৰি দিছে APPL গভৰ্ণমেণ্টে বা প্ৰমোদ বড়ো চৰকাৰে, যাতে আমি ৰাইজক এইটোকে আহ্বান বা সঁহাৰি জনাম যাতে আপোনালোকৰ দলে বলে আহি আমাৰ EPPL-ত বিপুল ভোটত জয়ী কৰি আমি সংখ্যাগৰিষ্ঠতা চৰকাৰ যাতে আনিব পাৰো, এইটোৱে আমি ৰাইজৰ কাছত অনুৰোধ জনাইছো। থেংক ইউ।